আমাৰ যি ৮৭,০০০ ল'ৰা ছোৱালী নিযুক্তি হৈছে যদি কোনোবাই ভাবে যে ইয়াৰ ভিতৰত এজন ল'ৰাও নাপাবলগীয়া হৈছে মাত্ৰ এটা নাম আনি দিয়ক মই সিবিআই ইনকোয়াৰি দি দিম যি ৮৭,০০০ ল'ৰা যি চাকৰি হৈছে আমাৰ চৰকাৰৰ নামখিনি লৈ ল'ব তাৰ ভিতৰত আপোনালোকে যদি কয় যে এজনো নাপাবলগীয়া ল'ৰা ইয়াত চাকৰি পাইছে লগে লগে যি ইনকোয়াৰি লাগে আমি দি দিম ইয়াতকৈতো আৰু মই একো ক'ব নোৱাৰো এজন ল'ৰাও যদি ক'ৰবাত দূৰ দূৰলৈকে বিচাৰি পায় লিষ্টখন আপুনি আৰটিআই মাৰক কালিয়ে লিষ্টখন পাই যাব মই আজি প্ৰশ্ন উঠাইছিলো মোক লিষ্টখন নিদিলে প্লিজ আজি মই প্ৰশ্ন উঠাইছিলো লিষ্টখন নিদিলে প্লিজ মুখ্যমন্ত্ৰী ডাঙৰীয়া ৰিপ্লাই দি আছে লিষ্টখন লোৱাটোতো লিষ্টখনটো পেপাৰতে ওলাই গৈছে লিষ্টখনটো পৰ্টেলতে আছে আপোনালোকক যি লিষ্ট লাগে লিষ্টখনো মই দি দিম তাত কি আপত্তি আছে লিষ্টখনতো কোনো আপত্তি নাই ৮৭,০০০ ল'ৰা ছোৱালীৰ নামটো বুকলেট কৰি আমি প্ৰিন্টিং কৰিয়ে ল'ম ১ লাখ হোৱাৰ দিনাখন তাৰ কাৰণে আমি ৰখি আছো গতিকে এজন ল'ৰাও যদি কবাৰ পৰা ধৰি বান্ধি আনি মোৰ ওচৰত লৈ আহিব পাৰে যে এই ল'ৰাজনৰ চাকৰি হ'ব নালাগিছিল চাকৰি হ'ল যি তদন্ত লাগে দি দিম সমস্যাটো ক'ত হৈছে চাকৰি কেলেংকাৰী পোৱাত হোৱা নাই না নোপোৱাৰহে কেলেংকাৰী হৈ আছে কংগ্ৰেছৰ দিনত হওক আবাৰ দিনত হওক ৰাকেশ পালৰ দিনত হওক হয়তো আগত বিজেপিৰ দিনতো হ'ব পাৰে পোৱাৰ কেলেংকাৰী অসমত বহুত আমি দেখিছো নোপোৱাৰ কেলেংকাৰী এইবাৰ আমি দেখিছো যে পইচা লৈ দিব নোৱাৰিলো সুইচাইড কৰিলো এইটোতো মোক আপোনালোকে ধন্যবাদ দিব লাগে যে টকা লোৱাৰ প্ৰমাণ হৈ গ'ল টকা লৈ মোৰ মাৰিলে ৱালত চাকৰি নাপাই লাষ্টত সুইচাইড হৈ গ'ল তো এইটোতো মোৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ ডাঙৰ খন নহয় ইয়াতকৈ আৰু প্ৰমাণ কি দিব পাৰো যেতিয়া ৰামে সীতাক কৈছিলে যে তুমি সতীত্বৰ প্ৰমাণ দিয়া কৈছিল সীতাই আৰু প্ৰমাণ দিব লাগে নেকি বহুতে কৈছিল তথাপিতো ৰামে ক'লে সীতাই ক'লে ঠিক আছে মই প্ৰমাণ দিম তো আজি ইমান ধুনীয়া প্ৰমাণ অসমৰ ৰাইজে পাই গ'ল আৰু এইখন লিষ্টত যদি কোনোবাই দুৰ্নীতি হোৱা বুলি কয় ঠেলাৱালাৰ ল'ৰা ৰিক্সাৱালাৰ ল'ৰা এইখনত যদি আৰু কোনোবাই দুৰ্নীতি হোৱা বুলি কয় আৰু তাতকৈ আৰু ভাল কোনে কৰিব যদি কংগ্ৰেছে ভাল কৰিম বুলি কয়তো মানে হাঁহিব ইয়াতকৈ ইয়াত তদন্ত বিচাৰিব লাগে নেকি এই ৮৭,০০০ ল'ৰাক সিবিআই মাতিব লাগে আপোনালোকে কয় যদি কয় মই মতাই দিওঁ দ্বিতীয়তে চাকৰি পোৱা ল'ৰা এজনেও যদি নাপাব লাগে বুলি কয় নাম এটা মাত্ৰহে অপজিশনে কষ্ট কৰিব লাগে যে অমুকে পাব নালাগিছিল মোক দি দিয়ক তাৰপিছত ৮৭,০০০ ল'ৰা ছোৱালীক সিবিআই মাতিব সিহঁতৰ গালি গালাজ আপোনালোকে খাই থাকক মোৰ কি আছে ৮৭,০০০ ফেমিলিক মাতিব কোনোবা চানাচুৰ বিক্ৰী কৰা মানুহৰ ল'ৰা আহি হাজিৰ হ'ব যে অমুকত দিনে দিনে অভিশাপ দিছো মই চাকৰি পোৱাটো এওঁলোকৰ হিংসা গজিছে কৰি দিয়ক মোৰতো কোনো আপত্তি নাই কিন্তু একদম ধুনীয়া লিখা পঢ়া লিখি দিয়ক মই একদম তেনেকে কওঁ মই এটাই ক'লো না কাবাৰ যদি কিবা ক'ব ইচ্ছা থাকে আমিনুল ইছলামে যে কষ্ট কৰি এখন কাগজ লিখি আনিলে আপোনালোকে কিয় লিখি নানিলে যে আমাৰ ক'ব ইচ্ছা আছে আনিব না ইটো তাতে গৈ পেলাই মইতো যিটো মই দেখি আছে মাননীয় অধ্যক্ষ প্ৰথম কথা বুজিব লাগে এইবিলাক কৰি নোৱাৰে মিছামিছি এইবিলাক টেনচন নল'ব ক'ৰবাত কালি ৰাতিপুৱা কোনোবা চুঙাত নাম ওলোৱাৰ কাৰণে ক'লে ক'ব পাৰে তাতকৈ একো লাভ নহয় আমি আমাৰ জেগাত চুঙাটো কি বস্তু চুঙাটো মই চুঙাটো এনেকুৱা বস্তু চুঙাৰ ইমান আকৰ্ষণ আছে চুঙাটো এনেকুৱা বস্তু যোনে আপোনাক এবাৰ উঠাই বহুৱাই এই চুঙাত এইটো ডাঙৰ আকৰ্ষণ আছে এতিয়া চাওক আমিনুল ইছলাম ডাঙৰীয়াই প্ৰশ্ন উঠালে তেওঁতো এনেকে পিং পং কৰি থকা নাই যোনে প্ৰশ্ন উঠোৱা নাই এই দুজনে পিং পং কৰি থাকে গোটেইটো চুঙা গতিকে সেইকাৰণে কথাটো কৈছো আমিনুল ইছলাম ডাঙৰীয়াই যদি মোক ৬-৫টা ল'ৰা ছোৱালীৰ নাম দি দিয়ে যে আমাৰ সন্দেহ হৈছে এই ল'ৰা ছোৱালীখিনিয়ে পাব নালাগিছিল মই বিহিত ব্যৱস্থা লৈ ল'ম খালি
এনেকেতো আৰু আমি অমুকত শুনিছোঁ, গতিকে CBI-কোতো মই এখন কাগজ দিব লাগিব যে আপোনাক কিয় মাতিছোঁ, তাৰ তাতো জাষ্টিফিকেশ্যন লিখিব লাগে যে এনেকে এছেম্বলিত এটা চিটত গণ্ডগোল হৈছিল, মানুহ এজন বহি থাকিব নোৱাৰে, পিং পং কৰি থাকে, গতিকে CBI লাগে। সেইটোতো CBI হ'ব নোৱাৰে। CBI এটা পাৰ্টিকুলাৰ চিট এটাৰ খেলি মেলিৰ কাৰণেতো CBI হ'ব নোৱাৰে। এইটো এতিয়া ঘটনাটো হ'ল যে এটা স্পেচিফিক, মই অত্যন্ত সততাৰে সৈতে ক'ব পাৰোঁ যে এই যি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে, তাত যদি কোনোবাই সন্দেহ কৰে, তাতকৈ আৰু ভুল কাম একো নাই। সকলোৰে সমষ্টিত পাইছে, কাৰ সমষ্টিত কোনো মানে কোনে সন্দেহ কৰিব পাৰে? পুলিচত দৌৰি দৌৰি কষ্ট কৰি কৰি ল'ৰা ছোৱালীবিলাকে চাকৰি পাইছে, পঢ়া শুনা কৰি ল'ৰা ছোৱালীবিলাকে চাকৰি লৈছে, এপইণ্টমেণ্ট লেটাৰ ল'ব আহোঁতে হাজাৰ হাজাৰ টিভিয়ে ৰেণ্ডমলি ইণ্টাৰভিউ লৈছে, ঘৰৰ বেকগ্ৰাউণ্ড সকলোৱে শুনা পাইছে, তাৰ পিছত চাকৰিৰ কেলেংকাৰী ক'তো হোৱাই নাই, নোপোৱাৰ কেলেংকাৰী ডেফিনেটলি হৈছে। কালি যদি কোনোবাই মোৰ নামত পইচা তুলি আছে, মই কি কৰিব পাৰোঁ? মোৰতো কোনো উপায় নাই। তাৰ তদন্ত হৈছে, তাৰ তদন্ত আমি লজিকেল কনক্লুজনলৈকে লৈ যাম। নোপোৱাৰ কেলেংকাৰীটো, চাকৰি নোপোৱাৰ কেলেংকাৰীটোত আমি কাকো ৰেহাই নিদিম, যি কৰিব লাগে কৰি থাকিম। পোৱাৰ কেলেংকাৰীৰ খবৰ চৰকাৰৰ হাতত নাই। যদি আপোনালোকৰ হাতত চাকৰি পোৱাৰ কেলেংকাৰীৰ কিবা তথ্য আছে, আমাক দিয়ক, আমি চালি জাৰি চাই CBI লাগে, ED লাগে, সকলো কৰি দিম। খালি পোৱাৰ কেলেংকাৰী দিয়ক, যে এই 10জন ল'ৰা ছোৱালীয়ে পাব নালাগিছিল, কাৰণ এইটো তদন্ত দিয়াৰ পিছত 87,000 মানুহক এটা এটাকৈ পুলিচে মাতিব। তাৰতো পাপটোতো মই ল'ব নোৱাৰোঁ, যোনে ল'ব লাগে লওক, মোৰতো কোনো আপত্তি নাই। গতিকে আপোনালোকে ধুনীয়া কৰি লিষ্টখন দিয়ক যে এইকেইজন ল'ৰাৰ চাল চলন, তাৰ গঠন পঢ়নত আমাৰ আপত্তি আছে, ইহঁতি পাব নালাগিছিলে, তেওঁলোকে চাকৰি পালে, গতিকে আপুনি তদন্ত দিয়ক। কিন্তু ইয়াত কোনো তথ্যই নাই। সেইটো ভালেই হৈছে, মানে যিখিনি ধৰা পৰিছে তেওঁলোকক সেইটো নোপোৱাৰ কেলেংকাৰীটো হ'ব। বাজপেয়ী ভৱনত তেওঁলোকক ৰাখিব নালাগে, তেতিয়া তাৰ পৰা উলিয়াই দিব লাগে, তেনেহ'লে বিজেপি অফিচত। এটা কথা, বাজপেয়ী ভৱনততো এইটো এটা ভৱন, কালি যদি আপুনিও যায়, মইনো তাৰ পৰা যোৱা মানুহক কেনেকৈ বাধা দিম? কিন্তু বাজপেয়ী ভৱন হওক, ৰাজীৱ ভৱন হওক, বা মোৰ ঘৰ হওক, আপোনালোকৰ ঘৰ হওক, যোনে চেষ্টা কৰিলেও অসমত আৰু চাকৰি নামত কোনেও কেলেংকাৰী কৰিব নোৱাৰে। সেইটো হ'ল একদম ক্লিয়াৰ কথা যে সেইটো চেপ্টাৰ ক্ল'জ হৈ গ'ল, সেইটো চেপ্টাৰ নাই। কিন্তু নোপোৱাৰ তদন্ত কিছুদিনলৈকে চলি থাকিব। এতিয়া আৰু যে 22,000 চাকৰি ওলাব, মানুহে কি কৰে, যি ল'ৰা ছোৱালী ৰিটেনত পাছ কৰে, তেওঁলোকৰ ঘৰে ঘৰেও টকা খুজিব যায়, যে পিছত ঘূৰাই দিয়ে বহুতে, যে টকা লৈ ল'লো, গুলি লাগিলে যদি লাগিলে, নালাগিলে পিছত টকা ঘূৰাই দিম, তেনেকুৱা কেলেংকাৰী চলি থাকে। গতিকে সমাজত যেতিয়ালৈকে এক শ্ৰেণী মানুহ থাকিব, বিভিন্ন প্ৰকাৰে কিবা কিবি চলি থাকে, তেওঁলোকৰ সেইটো এটা জীয়াই থকাৰ সম্বল। খবৰ পালে চাকৰি নোপোৱাৰ কেলেংকাৰী য'তে হ'ব চলি থাকিব, পোৱাৰ কেলেংকাৰী কোনো খবৰ নাই। যদি সেইকাৰণে আমাৰ দুই এখন সংবাদ মাধ্যমে কয় জব কিবা এটা নাম দিছিলে, এটা কিবা কেচ ফৰ জব, আৰে নাপায় নহয়। কেচ ফৰ জব লিখাৰ আগতে এই 87,000 ল'ৰা ছোৱালীৰ পৰিয়ালৰ ফালে চাব লাগিব নহয়। এজনো কেচ দিব পৰা মানুহ আছিল নেকি তাতে? এজন ল'ৰা ছোৱালীও তাত এনেকুৱা কোনোবাই চাকৰি পাইছিল নেকি যোনে কেচ দিব পৰা অৱস্থাত আছিল? গতিকে চাকৰি নোপোৱাৰ কেলেংকাৰীৰ পুৰা তদন্ত হ'ব। চাকৰি পোৱা কেলেংকাৰী মোৰ লগত কোনো তথ্য নাই। যদি কোনোবা বিধায়কে চাকৰি পোৱা কেলেংকাৰীৰ কিবা তথ্য দিব পাৰে, তদন্ত দিবৰ কাৰণে আমাৰ কোনো আপত্তি